ভাত খোৱাৰ অলপ সময়ৰ পাছত টোপনি কিয় আহে? ৰাতি মাংস কিয় খাব নালাগে? ৰাতি বেছি পৰিমাণৰ ভাত কিয় খাব নালাগে? আৰু দেৰিকৈ ভাত কিয় খাব নালাগে ৰাতি? বলক সকলো কথাৰ উত্তৰ দিম। তাৰ আগতে এটা কথা, যদি মোৰ এই ফেচবুক পেজত আপুনি নতুনকৈ আহিছে তেনেহ'লে মোৰ নামৰ পাছত ফ'ল' বাটনটো যোনটো নীলা আখৰে লিখা আছে সেইটো প্ৰেছ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আহিলে আপুনি গম পায়। আৰু ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ পেজটো লাইক কৰিব। আৰু যদি ইউটিউব চেনেল চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আহিলে আপুনি গম পায়। বলক এতিয়া কাৰণবিলাক জানো। লেটছ ষ্টাৰ্ট। জাষ্ট এই ভিডিঅ'টো আপুনি মনোযোগ দি চাব, অলপমান সময় সব কথা বুজি পাব। একদম চিম্পুল ভাষাত আপোনাক বুজাই দিম। প্ৰথম কথা, আপুনি এটা বস্তু জানিব লাগিব। আপুনি আমাৰ ভিতৰত থকা হাৰ্টটোৱে কি কৰে? আমাৰ হাৰ্টটোৱে ব্লাড ছাপ্লাই দিয়ে সকলোকে। এনেকৈ পূৰা ধপ ধপ এনেকৈ পাম্প কৰি থাকে, তাত মানে হিৰবিলাক থাকে, তো গোটেই দেহৰ অংগ পতংগলৈ গুচি যায়। তো মেইন কামটো হাৰ্টে কৰি আছে, জন্মৰ পৰাই ষ্টাৰ্ট হয় আৰু মৃত্যুলৈকে। মানুহজন মৃত্যু হোৱালৈকে ক'তো অলপো ৰেষ্ট নলয়, পূৰা মাৰিয়ে থাকে আৰু গোটেই লাইফটো ভাবক। আপুনিতো ৰেষ্ট লয়, আমিতো ৰেষ্ট লওঁ, চব অৰ্গেনে অলপ অলপ ৰেষ্ট লয়। কিছুমান অৰ্গেনৰ বাহিৰে মেক্সিমামে ৰেষ্ট লয়। হাত ভৰি এইবিলাক শুলেতো ৰাতি ৰেষ্টত থাকে, কিন্তু হাৰ্টটো এনেকুৱা নহয়, পূৰা মাৰিয়ে থাকে এই জন্মৰ পৰা একদম শেষলৈকে ভাবক, মৃত্যুলৈকে। যেতিয়া মাৰাটো বন্ধ হ'ব, লাভ ডাব মাৰাটো বন্ধ হ'ব, বা ধপ ধপ যোনটো মাৰাটো বন্ধ হ'ব, বুকুৰ শব্দটো, তেতিয়া মানুহজন ফিনিছ। হজম প্ৰক্ৰিয়াৰ কথা অলপমান আপুনি বুজি পাব লাগিব। এতিয়া আমি ভাত খালোঁ বা যিকোনো বস্তু খোৱাৰ লগে লগে হজম ক'ত আৰম্ভ হয়? মুখৰ পৰা গ'ল পেটত পৰাৰ লগে লগে পেটে কি কয়? ব্ৰেইনক কয় যে মোৰ ইয়াত খানা পৰিছে, এতিয়া মই এইটোক হজম কৰিব লাগে, মোৰ কামটো কৰিব লাগে, মোক এতিয়া এনাৰ্জি লাগে। তো ব্ৰেইনে ডাইৰেক্ট হাৰ্টক কয়, হাৰ্ট তুমি ব্লাড অলপ দি দিয়া পেটক, যাতে হজম প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। এনাৰ্জি ক'ত থাকে? ব্লাডত থাকিব। অফক'ৰ্ছ ব্লাড যদি নাথাকে, যোনটো অংগ ছাপ্লাই নিদিয়ে, তাত মানে কাম কৰিব নোৱাৰা হৈ যায়। টেষ্টটোৱে মেইন ন, তাতে চুগাৰ থাকে, ইলেক্ট্ৰলাইট, যিমান কেমিকেলছ থাকে, যিমান ধৰি লওক দৰকাৰী ৰিয়েকশ্যন হ'বলগীয়া থাকে, চব ব্লাডতে থাকে। চ' এনেতো ব্লাড থাকে পেটত, কিন্তু যেতিয়া আপুনি ভাত খায় বা কিবা বস্তু খাই দিয়ে, তেনেহ'লে তাত ডিমাণ্ডটো বাঢ়ি যায় যে আৰু মানে ডাইজেশ্যন প্ৰক্ৰিয়াটো, মানে হজম প্ৰক্ৰিয়াটো কৰিবলৈ বহুত ব্লাডৰ প্ৰয়োজন হয়। সেইকাৰণে ব্ৰেইনে ডাইৰেক্ট হাৰ্টক ছিগনেল দিয়ে, পেটেও কয় মোক ব্লাড দৰকাৰ হৈছে। চ' হাৰ্টে পূৰা একদম যিমান নৰ্মেলি লাভ ধাপ কৰে ন, ধপ ধপ যিমানটো কৰে, ধৰি লওক ইমানটো হাৰ্টটোৱে এনেকৈ মাৰি আছিলে। তো যেতিয়া ভাতটো পৰিলে, তেতিয়া এনেকৈ মাৰিব ল'লে, পূৰা ডিমাণ্ড হৈ গ'ল। তো ডিমাণ্ড হোৱাৰ কাৰণে কি হ'ল? পেটত যেতিয়া মানে ব্লাডৰ ডিমাণ্ডটো বাঢ়ি গ'ল, তেতিয়া বেলেগ অংগ পতংগবিলাকৰ ব্লাড ছাপ্লাইটো অলপ অলপ কমি যায়। বুজি পাইছেনে? ব্ৰেইনৰ যিমান ব্লাড ছাপ্লাই থাকিব লাগিছিলে, তাতকৈ অলপমান ড্ৰপ হয়। তো সেইটো মেইন কাৰণ হয়, ব্ৰেইনত ব্লাডটো অলপ কমি যায়। সেইকাৰণে কি হয়, ব্ৰেইনত যদি ব্লাড ছাপ্লাই অলপমান কমি যায়, তেনেহ'লে কি হয়, আমাৰ টোপনি ধৰে। ভাত খোৱাৰ অলপ সময়ৰ পাছত টোপনি ধৰে, কাৰণ গোটেই ব্লাড, মেক্সিমাম ব্লাড মানে পেটত গুচি যায় হজম প্ৰক্ৰিয়াৰ কাৰণে। হ'ল, সেইটোৱে মেইন কাৰণ। আপুনি কিবা এটা খালে, মাংস ধৰি লওক, মাংস খালে, মাংসত কি থাকে? প্ৰ'টিন, যোনটো ডাইজেশ্যনৰ কাৰণে ক'ত হয়? পেটতে ডাইজেশ্যন হয়, পাকস্থলীত হয় মেক্সিমাম পৰ্চন। তাততো বহুত এনাৰ্জি লাগে। মাংস ভাবক, আপুনি মাংস এনেকৈ কামুৰি খাব লাগে। সেইটো ইয়াত অলপমান কমপ্লেক্সটো অলপ ভাঙি, চিম্পুললৈ ভাঙি তাত গুচি গ'ল। ইয়াতে মেকানিকেল ডাইজেশ্যন হ'ল, ভিতৰত গৈ থাকিলে এইটো আৰু গুৰি হ'ব লাগিলে, তাত গুৰি হ'বলৈ কিমান এনাৰ্জি লাগিব ভাবক, কিমান শক্তি লাগিব। চ' সেইটো কাৰণে যদি মাংস আমি খাওঁ, তেনেহ'লে পেটৰ কামটো বাঢ়ি যায়, কাৰণ এইটো ইমান টান বস্তু ন, প্ৰ'টিন আছে। তো এইটো সহজ, একদম ভাঙি একদম ব্লাডৰ নিচিনা হ'ব লাগিব ন, ইমানটো পাতলা হৈ যাব লাগিব, তেতিয়াহে বস্তুটো ব্লাডৰ লগত মিহলি হৈ এইটো শুহি ল'ব শৰীৰে। নহ'লে ডাঙৰ হৈ থাকিলেতো শুহিব নোৱাৰে, শোষণ কৰিব নোৱাৰে। তাৰ পৰা ভাল বস্তুটো উলিয়াবলৈ এইটো পূৰা গুৰি কৰিব লাগিব। চ' পেটে কিমান কষ্ট পায়, কিমান ব্লাড লাগে, সেইকাৰণে আমাৰ টোপনি ধৰে ভাত খোৱাৰ অলপ সময়ৰ পাছত। ক্লিয়াৰ? বুজি পালে? এতিয়া কৈ আছোঁ মই, ৰাতি মাংস কিয় খাব নাপায়? বলক ষ্টাৰ্ট কৰোঁ। য়েছ, মাংস এইকাৰণে খাব নাপায়, যদি আপুনি ৰাতি মাংস খাই দিলে,
তেনেহ'লে কি হয় দিনটো আমাৰ অংগ পতংগবিলাক চলি থাকে হাত চকু জিভা মুখ দিনটো চলি থাকে নন ষ্টপ তেনেকৈ আমাৰ হাৰ্টো চলি থাকে পেটো চলি থাকে চব অৰ্গেনে চলি থাকে কিন্তু গাইজ ৰাতি যেতিয়া আপুনি শুৱে তেতিয়াতো ৰেষ্ট হাতটো ৰেষ্ট হৈ যায় ভৰি ৰেষ্ট হৈ যায় চকু ৰেষ্ট হৈ যায় সপোন নেদেখিলে চকুটো একদম ধুনীয়া 100% ৰেষ্ট হৈ যায় জিভা চিভা চব ৰেষ্ট হৈ যায় কিছুমান অংগৰ বাহিৰে যোনবিলাক একদম ইম্পৰ্টেণ্ট উশাহ লোৱাটো চলি থাকিব হাৰ্টটো চলি থাকিব কিন্তু ব্ৰেইনটো ৰেষ্টত যাব অলপমান সময় হ'লেও সপোন দেখিলে বাৰু বেলেগ কথা তেতিয়া ভাবক ৰেষ্ট লৈছে বডিয়ে তেতিয়া আপুনি ৰাতি 10টা বজাত বা 9টা বজাত মাংস খাই দিলে এগাল আপুনি শুলেগে 11টা বজাত বা লগালগে শুই গ'ল 10টাত আধা ঘণ্টা 15 মিনিটৰ পাছত শুই গ'ল আপুনি টোপনিত গুচি গ'ল ভাবক হাৰ্টটোতো জন্মৰ পৰা মৃত্যুলৈকে এনেকৈ মাৰিয়ে থাকে ৰেষ্টে নাপায় এতিয়া পেটত থকা মাংসটোৰ কাৰণে ব্লাড ছাপ্লাই দি থাকিব লাগিব ৰাতিটো ভাবক ৰাতিটো ডাইজেশ্যন এইটোতো ৰৈ নাথাকে ন মানুহজন হাৰ পোৱা নাই বুলি এইটো পাচন নোহোৱাকেতো নাথাকে পাচনটো ষ্টাৰ্ট হ'ব লাগিব ডাইজেশ্যনটো গুৰি কৰিব লাগিব মানে যোনটো আমাৰ খালোঁ ভাত বা মাংস যিয়ে নহওক মানে বেছি পৰিমাণৰ যোনটো খালে ৰাতি তো এইখিনি কৰিবলৈ লওঁতে হাৰ্টে এক্সট্ৰা লোড পালে এনেকৈ যদি একদিন দুদিনৰ কথা কোৱা নাই 10 20 30 বছৰ যদি সদায় আপুনি প্ৰেক্টিছ কৰি থাকে হাৰ্টটো যিমান লাষ্টিং কৰিব লাগিছিলে ইমান লাষ্টিং নকৰে বা যিমান আগতে আপোনাৰ চান্স আছে যে বেমাৰ হৈ যাব তাতকৈ আৰু সোনকালে আগতে হৈ যাব তো সেইটো মেইন মিনিংটো সেইটো আমাৰ শাস্ত্ৰবিলাকত কেলৈ কয় বা আমাৰ কোৱা কথাত যোনটো ট্ৰেডিশ্যনেল কথা কোৱাত কয় যে ৰাতিপুৱা চবতছে বেছি খাব লাগে দুপৰীয়া তাতকৈ অলপকৈ ৰাতি একদম কমকৈ খাব লাগে ভিক্ষাৰীৰ নিচিনাকৈ চ' পইণ্ট আছে কথাটোত মানে ছায়েন্সৰ এটা মানে তাত ডাঙৰ কছ মেডিকেল ছায়েন্সৰ বুজি পালে নহয় একদম সহজ ভাষাত বুজাই দিছোঁ মই চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰা আৰু এইটোৱে মেইন কাৰণ ব্ৰেইনৰ সেইকাৰণে আপুনি মাংস চাংস খালে কি হয় ৰাতিপুৱা মানে সোনকালে উঠা দিগদাৰ হয় পেটটো অলপমান লৰা যেন লাগে মানে ফ্ৰীনেছটো নাহে ৰাতি যদি খায় মানে ভাতটো বা মাংস নাখায় তেনেহ'লে ৰাতিপুৱা উঠি যাব মানে আপুনি নিজে ফিল কৰিব পাৰিব ন এইটো কিমান মানে পাতল লাগি আছে চ' এইটোৰ কাৰণে ৰাতি মাংস খাব নাপায় আমাৰ শৰীৰৰ ভিতৰত ভগৱানে এনেকুৱা ডাইজেশ্যন ছিষ্টেম বনাইছে নহয়নে আপুনি মাছৰ কাঁইট পটকৈ গিলি দিলে ডিঙিত কেতিয়াবা লাগিছে বা গিলি দিলে মাছৰ কাঁইটটো গুৰি কৰি দিয়ে একদম এনেকুৱা ভিতৰত এচিড আছে এনজাইম আছে চেলছ আছে কিবা কিবি এসোপা মুঠতে ভগৱান কিমান ডাঙৰ কেমিকেল ফেক্টৰী হয় আমাৰ বডিটো অ' মাই গড ৰিয়েলি আপুনি ভাবক কেনেকুৱা ছিষ্টেম নিজৰ ভিতৰতে আছে আচৰিত লাগে ডাঙৰ মানুহসকলে কয় জ্ঞানী মানুহসকলে বা বিজ্ঞানীসকলে আমাৰ ব্ৰেইন খালী পেটত বেষ্ট ৱৰ্ক কৰে মানে একদম ধুনীয়া কাম কৰে চবতছে ভাল কাম কৰে ব্ৰেইনে তেতিয়া এতিয়া মই এটা কথা কৈ দিওঁ আপোনালোকক ভোক লগা আৰু খালী পেট দুটা বেলেগ বস্তু আপোনাৰ পেটত খোৱা বস্তু নাই কিন্তু শৰীৰে ডিমাণ্ড কৰা নাই যে লাগে ভোক লগা নাই আপোনাৰ খালী পেট হৈ আছে ৰাতিপুৱা মৰ্নিং টাইমত আপোনাৰ ভোক নালাগে কিন্তু খালী পেট হৈ থাকে কিন্তু অলপ সময়ৰ পাছত 9 বজাত 8 বজাত ৰাতিপুৱাৰ কথা কৈছোঁ তেতিয়া আপোনাৰ ভোক লাগে আৰু খালী পেট হৈ আছে চ' খালী পেট আৰু ভোক লগা বুজি পালে ন কনচেপ্টটো গোটেইকেইটা উত্তৰ পাই গ'ল বুজি পালে একদম সৰু সহজ কথা আছিলে ভাত কিয় ৰাতি দেৰিকৈ খাব নাপায় মাংস কিয় বেছি ৰাতি খাব নাপায় বা ভাত খোৱাৰ পাছত কেলৈ টোপনি ধৰে এইখিনি এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপুনি চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফেচবুক পেজটো ফ'ল' কৰিব থেংক ইউ ষ্টে ছেফ